साला नौकरी ऐसी हो कि काम पे जाने का मन करे और घर ऐसा हो कि वापस आने का मन करे। साला हमारा दोनों ही नहीं है। Yes, এতিয়া আমাৰ সেটআপ ৰেডি টু হেল্ল' 75 ফেমিলি স্বাগতম জনাইছোঁ প্ৰাইমেৰী চেনেললৈ। আজিৰ পৰা 75 হাৰ্ড চেলেঞ্জ নহয়, আজিৰ পৰা ফুলি ইণ্টাৰভিউ ৱৰ্কআউট হ'ব। আৰু আজি কি আছে বুলি ক'লে, আজি আমাৰ বৃহস্পতিবাৰ, গতিকে আমাৰ চিডিউলত আছে ইণ্টাৰভিউ, ফুল ইণ্টাৰভিউ হ'ব। লং জাম্প কিমান মাৰোঁ আমি চাম, টেপ লগতে আনিছোঁ, লগতে লগৰ এটা আহিব, সি আৰু মই দৌৰিম। 3200 আছে, 3200 কিমানত সোমাওঁ সেইটোও চাম, চিনাবো চলাম। তাৰপাছত 100 মিটাৰ কিমান ছেকেণ্ডত সোমাওঁ সেইটোও চাম। গতিকে এতিয়া আমি টাইমটো ভালদৰে বনাই দিম, কোৰ্চটো মাৰি পিনি অলপ ৰেডি আছে, হ'লেও অলপ ভালদৰে যাতে ভৰি বিষ নহয়। গতিকে ফুলি ইণ্টাৰভিউ হ'ব, গতিকে আজি ভিডিঅ' মজা হ'ব। গতিকে লাগি থাকক। আৰু 75 হাৰ্ড চেলেঞ্জ কিয় এৰিলোঁ এইটো মই নেক্সট ভিডিঅ' বনাম, গতিকে এইটোও চাই দিব পাৰিলে মই কিয় এৰিলোঁ। আৰু মনটো ভাল লাগিছিলে যে এইটো চেলেঞ্জটো কৰি আছিলোঁ, বাট ত্যাগ কৰিলোঁ কিয়, এইটো কিয় কৰিলোঁ এইটো মই জনাই আছোঁগৈ। গতিকে আজিৰ ইণ্টাৰভিউ হৈ যাব, তো লগৰটো ৱেইট কৰোঁ। আৰু এতিয়া মই অকলে ট্ৰেকটো বনাই দিওঁ। চলো 3200 ধৰিলোঁ, কি কেমেৰা মাৰটো দেখিছোঁ, দেখাই দিছোঁ। 12 মিনিট 34 ছেকেণ্ড লাগিলে। আৰু এতিয়া আমাৰ লগৰজনে মানে বৰুৱা বুলি কয় মই, সি মানে দৌৰিব 100 মিটাৰ কিমান ছেকেণ্ডত সোমাই এতিয়া চাওঁ, আৰু মোৰটোক এনেদৰে ৰেকৰ্ড কৰি দিব। গতিকে এতিয়া ছেকেণ্ড ষ্টাৰ্ট কৰিম, আহিলে মই কেমেৰা অন কৰি দিম। কাম 3, 2, 1 ষ্টাৰ্ট। আহি আছে ছেকেণ্ড ষ্টাৰ্টিং। পিক আপ দে 100 মিটাৰ আজটো এইটো হ'ব টায়াৰটো। পিক আপ পূৰা 12 ছেকেণ্ডমান লাগিব। টিপাৰটো অলপ দেৰি হ'ল। চাৰ কৈ দিওঁ কিমান হ'ল, দেখাইছে 16 এইটো 16 নাইচ। নেক্সট কিমান 16.6 হ'ব। আমাৰ আৰু দুটা ছেট মাৰা, আৰু এটা একো নাই, নেভাৰ গিভ আপ। বঢ়িয়া, আৰু এবাৰ। এইটো আছিলে আমাৰ, এইটো নেদেখাওঁ, এইটো মোৰ হয় ৰানিং 12.34 আৰু 12 মাৰ্কছ। আৰু এইটো হ'ব লং 100 মিটাৰ 12.5 মিনিটত 12 ছেকেণ্ডত। লং জাম্পটো ফাৰ্ষ্টটো নহ'ল, ছেকেণ্ডটো এনেকৈ হ'ব 16.5 মানে 18.5 দিছোঁ। তাৰপাছত সেইটোতো নামাৰিলোঁ। তাৰপাছত চিনাব 14টা, আৰু টোটেল মাৰ্কছ হ'ব 15.7 হ'ব, যিটো AB হ'ব চিনাপ লং জাম্প উইথ ৰানিং। APR হ'ব, আৰু APR বা UB হ'ব, অকল UB আৰু APR তাৰটো হ'ব 30.7 হ'ব। আৰু বেষ্ট অফ লাক দিছে, আৰু থেংক ইউ দিছোঁ। তাৰপাছত মোৰ লগৰটো এইটো হয়, এইটো নেদেখাওঁ। চ' মোৰ নেক্সট টাৰ্গেট হ'ব ৰানিং টাইম 12 পিছত সোমাম। লং জাম্পটো 17 ফুট প্লাছ যায়, হ'লেও যিদিনা পিছত আছিলে নগ'লে। আৰু 100 মিটাৰটো হ'ব 12 ছেকেণ্ডৰ ভিতৰত, আৰু চিনাপটো 16 প্লাছ মাৰিব চেষ্টা কৰিম। তো এইটোৱে আছিলে নেক্সট ভিডিঅ', আজিৰ ভিডিঅ'। তো লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে টাটা বাই বাই, টেক কেয়াৰ এণ্ড থেংক ইউ।